মোকতো এছটি নোপোৱাৰ আগতে মাৰি পেলালে 6 জনগোষ্ঠী মিলি পেলাই মই এতিয়া আত্মাই হৈ গ'ল মই থাকিবই পৰা নাই মই কেনেকুৱা আত্মা হৈ গ'লে মই আহোমৰ দাদা ভাইসকল আপোনালোকে এই অসমখন 600 বছৰ ৰাজত্ব কৰিলে কি অসমখন শৰ্মা মানুহে চলাই আছে কাৰণে কি লাজ লাগিছে নেকি আদিমবাসীকে আদিবাসী বুলি কয় কষ্টটো বেলেগ হয় না নহয় ৰাজবংশীটো বেলেগ হয় না নহয় না একে এটাই এটা ডাউটটো ক্লিয়াৰ কৰি ল'বচোন যোৱাকালি মই ধুনীয়াকৈ জোতা মোজা লং পেণ্ট আৰু এটা টি চাৰ্ট ধুনীয়াকৈ পিন্ধি পেলাই এটা ভাল ভিডিঅ' দিছিলে তাতেও মোক 6 জনগোষ্ঠীৰ মানুহবোৰে এনেকুৱা বেয়াকৈ গালি দিছে নহয় সেইটো কাৰণে মোৰো খং উঠিছে আজি মানে ময়ো এতিয়া 10-20 মান গালি দিওঁ বুলি ভাবি পেলাই এইটো ভিডিঅ'টো বনাইছোঁ আৰু মোক সুধি আছে যে তই কোন বে বুলি সুধি আছে মোক শুনি লওক মোৰ 10টা মান আদিবাসী এলবাম আছে আহোম ছোৱালীৰ লগত এলবাম কৰা আছে 4-5টা মান চুতীয়া ছোৱালীৰ লগত এলবাম কৰা আছে 2-3টা মান কোচ ৰাজবংশী আপিবিলাকৰ লগত এলবাম কৰা আছে 4টা মান ইউটিউবত গৈ পেলাই চাই ল'ব ফেমাছ হয় ভাই মই ফেমাছ চাই ল'ব এইটো কোন হয় এইজন আৰে মই মৰি গ'ল নেকি 6 জনগোষ্ঠীয়ে মিলি পেলাই মোক মাৰি পেলালে নেকি মই গমেই পোৱা নাই এছটি নোহোৱাৰ আগতে মোক মাৰি পেলালে 6 জনগোষ্ঠী মিলি পেলাই মানে মই এতিয়া আত্মা হৈ গ'লো মই এতিয়া মই গমেই পোৱা নাই উল্টা গুচাৰতে বেক ভালকৈ থাকিবি মোক বহুত বেয়া কমেণ্টছ দি আছিল নহয় আদিবাসী কেইটা ভালকৈ থাকিবি এতিয়াতো মই আত্মা হৈ গ'ল গমেই নাপাবি তহঁতে কোনফালে সোমাই দিছে কি বস্তু সোমাই দিছে পাত্তাই নাপাবি ভালকৈ থাকিবি গুচাই দি বেক উল্টা নিজকে আদিবাসী বুলি কৈ লৈ থাকে নহয় আদিবাসী আপোনালোকে নহয় বুজিছ আদিমবাসী মানে আদিমবাসীকে আদিবাসী বুলি কয় আমি হয় আদিমবাসী অৰিজিনেল আদিবাসী আমিয়ে হয় অসমৰ হ'ব পাৰে আপোনালোকে আদিবাসী কিন্তু অসমত নহয় ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় এইবোৰত আপোনালোকে হ'ব পাৰে আদিমবাসী বা আদিবাসী এই অসমত আপোনালোকে নিজকে আদিবাসী কৈ ল'ব নোৱাৰে কাৰণ আপোনালোকে এই অসমত আদিবাসী নহয় আমিহে আদিবাসী যদি আপোনালোকে সঁচাই যদি খিলঞ্জীয়া আদিবাসী হয় অসমৰ পিছে উৰিষ্যা ছত্তীশগড় ঝাৰখণ্ড তাতে যে অকল এছটি লিখিব পাৰে আমাৰ অসমত আপোনালোকে এছটি কেলে লিখিব নোৱাৰে অবিচি কিয় লিখে খিলঞ্জীয়া যদি নিজকে কৈ আছে খিলঞ্জীয়া আমিহে অসমত প্ৰথম আহিছিল বুলি কৈ আছে 5010 বছৰ আগত তেনেকুৱা হয় যদি আপোনালোকে এছটি কেলে লিখিব নোৱাৰে অসমত থকা আদিবাসীবোৰ মোৰ কথাটো ক'লেতো টেঙাই লাগে হজমেই নহয় কেলে লিখিব নোৱাৰে আদিমবাসী হয় যদি এছটি কিয় লিখিব নোৱাৰে অবিচি কিয় লিখে বাৰে বুজাই নাথাকোঁ বহুত বাৰ ক'লোঁ বুজি নাপায় যদি বাদ দে মইতো আত্মাহে শুন কোচ ৰাজবংশী না কোচ এটা না দুটা এইটো জাতিটো একদম বুজি নাপায় মইতো বুজি নাপায় নিজৰ মাজতে কনফিউজ হৈ আছে চাগে এইটো ডাউটটো ক্লিয়াৰ কৰি ল'বচোন আগতে কোচটো বেলেগ হয় না নহয় ৰাজবংশীটো বেলেগ হয় না নহয় না একে এটাই এইটো ডাউটটো ক্লিয়াৰ কৰি ল'বচোন তাৰপিছত 100 বছৰমান পাছত এছটিৰ কাৰণে ডিমাণ্ড কৰিলে হ'ল কোচে কয় আমি ৰাজবংশী নহয় ৰাজবংশীয়ে জবৰদস্তি ল'ব খোজে আমি কোচ ৰাজবংশী বিৰাট কনফিউজ নিজৰ মাজতে কনফিউজ আৰু মোকো কনফিউজ কৰাইছে এইকাৰণে ডিচাইড কৰি লওক ৰাজবংশী হয় না কোচটো কোচ বেলেগ না এটাই তাৰপিছত একদম ধুনীয়াকৈ ডিচাইড কৰি পেলাই 100 বছৰমান পাছত ডিমাণ্ড কৰিলে হ'ল এনেকুৱা হ'লে নাপাব নহয় এছটি নিজৰ যদি আইডেণ্টিটিয়ে নাজানে কোচ হয় না ৰাজবংশী হয় দুটা মিলি পেলাই এটা হয় না বেলেগ হয় এনেকুৱা কনফিউজ হ'লে নাপাব নহয় এছটি সেইকাৰণে ডিচাইড কৰিলে 100 বছৰমান পাছত ডিমাণ্ড কৰিলে হ'ল আমাকো লাগে এছটি বুলি মই আত্মা মোক বেছি খং নুঠাব দিগদাৰ হ'ব কিন্তু
আৰু শুনক আহোমৰ দাদা ভাইসকল আপোনালোকে এই অসমখন 600 বছৰ ৰাজত্ব কৰিলে জানো হিষ্ট্ৰীত আছে বুলি এতিয়া ডিমান্ড কৰি আছে এছটি লাগে বুলি কি অসমখন শৰ্মা মানুহে চলাই আছে কাৰণে কি লাজ লাগিছে নেকি অসমখন শৰ্মা মানুহে যে চলাই আছে লাজ লাগিছে 600 বছৰ আপোনালোকে যে ৰাজত্ব কৰিছিল অসমক এতিয়া শৰ্মা মানুহে যে ৰাজত্ব কৰি আছে থাকিব পৰা নাই নেকি লাজ লাগিছে এইখন অসমটো আকৌ ঘূৰাইতো ল'ব নোৱাৰে আপোনালোকে সেইকাৰণে সৰু ট্ৰাইবছবিলাকক এছটিবিলাকক সৰু ট্ৰাইবছ জনসংখ্যাবিলাকক মানে এটেক কৰি পেলাই মানে ল'ব খুজি আছে আৰু না কি কয় অসমখনটো আকৌ ল'ব নোৱাৰে আপোনালোকে শৰ্মা মানুহে ৰাজত্ব কৰি আছে লাষ্টতে আৰু এই এছটি মানুহবিলাককে আৰু ডমিনেট কৰি পেলাই ল'ব খুজিছে আৰু পকৰততো দম নাই অসমখন আকৌ ল'বৰ কাৰণে শৰ্মা মানুহবিলাক ভয় কৰে আপোনালোকে মই আত্মা মই যি অলপ চলপ জানো এতিয়া কৈছোঁ বেয়া নাপাব আহোম দাদা ভাইসকল ৰাজবংশী কোচ ৰাজবংশী মই কি ক'ম বুলি হৈ যায় কোচ ৰাজবংশী কম না ৰাজবংশী কনফিউজে হৈ যায় হিষ্ট্ৰীতটো নায়েই ৰাজবংশী নাই কোচ ৰাজবংশী আছে সেইকাৰণে মোৰো কনফিউজ হৈছে সেইকাৰণে কি ক'ম ৰাজবংশী ক'ম না কি কোচ ৰাজবংশী কি ক'ম তাৰে মাজতে আৰু চুতীয়াবোৰক ক'ব বিচাৰিছোঁ চুতীয়াৰ দাদা বাইসকল বেছি চুতীয়ামি কৰি নাথাকিব একো নকওঁ বুলি ভাবিছে নেকি একো কম নকওঁ বুলি ভাবিছা চুতীয়া দাদা ভাইসকল বেছি চুতীয়ামি কৰি নাথাকিব এছটি নাপায় আপোনালোকে মোকতো এছটি নোপোৱাৰ আগতে মাৰি পেলালে 6 জনগোষ্ঠী মিলি পেলাই মই এতিয়া আত্মাই হৈ গ'ল মই থাকিবই পৰা নাই মই কেনেকুৱা আত্মা হৈ গ'লে মই আদিবাসী ভাই দাদাসকল ৰাতিত ভালকে থাকিব আত্মা হৈ গ'ল মই এতিয়া বুজিছা ৰাতিত ভালকে থাকিব পুচাই টেপেক পুচিয়ত টেপেক জয় চিচিটুৱা জয় ট্ৰাইবেল ইউনিটি